নমস্কাৰ পোনপ্ৰথমে আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কিছুদিন আগতে অহা DHSৰ যি 191টা পোষ্টৰ নন টেকনিক্যাল পোষ্টৰ যিটো ৰিক্ৰুটমেণ্ট আহিছিল তাৰ অনলাইন এপ্লাই কেনেদৰে কৰিব ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ত আপোনালোকক জনোৱা হ'ব। সেইবাবে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। অনলাইন কৰিবলৈ আপোনালোকে ডেসক্ৰিপচনত থকা লিংকটোৰ জৰিয়তে ইটো পেজত আহিব আৰু এনেকুৱা এখন ইন্টাৰফেস পাব আৰু ইয়াত আপুনি দুটা অপচন পাব, নিউ ৰেজিষ্টাৰ আৰু লগইন। আপুনি যদি আগতে ৰেজিষ্টাৰ কৰা আছে তেনেহলে আপুনি ডাইৰেক্ট লগইন কৰি এপ্লাইটো কৰি ল'ব পাৰে। আৰু যেহেতুকে মোৰ কোনো ধৰণৰ ৰেজিষ্টাৰ কৰা নাই সেইবাবে মই নিউ ৰেজিষ্টাৰত ক্লিক কৰিম। নিউ ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেস পাব আৰু ইয়াত আপুনি আপোনাৰ এপ্লাই কৰিবলৈ যিবোৰ ফটো তথা সিগনেচাৰ আছে তাৰ সাইজ আদি সকলোবোৰ ডিটেইলছ ভালদৰে ইয়াত দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰে। তাৰ পিছত আপুনি তললৈ আহিব আৰু ইয়াত যেটো দিয়া আছে নেক্সট বাটন তাত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেস পাব আৰু ইয়াত আপুনি আপোনাৰ সকলোবোৰ ডিটেইলছ ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনাৰ নামটো ফিল আপ কৰিব লাগিব আৰু তাৰ পিছত আপোনাৰ ফাদাৰ্স নেম, মাদাৰ্স নেম আৰু আপোনাৰ ডেট অফ বাৰ্থটো ফিল আপ কৰিব লাগিব। ডেট অফ বাৰ্থটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰ পিছত এনেদৰে আপুনি ডেট অফ বাৰ্থটো ফিল আপ কৰিব। তাৰ পিছত আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব। জেন্ডাৰটো সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ এড্ৰেছটো সিলেক্ট কৰি ল'ব। এড্ৰেছটো সিলেক্ট কৰাৰ পিছত সিটি আৰু ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব আৰু আপোনাৰ পিন নম্বৰটো সিলেক্ট কৰি আৰু যদি এড্ৰেছ পাৰমানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ সেম হয় তেনে আপোনালোকে ইয়াত থকা সেভ এজত ক্লিক কৰি দিব। সেভ এজত ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব আৰু ইয়াত সেন্ড OTP ত ক্লিক কৰি দি আৰু আপুনি OTP টো বহুৱাই ভেৰিফাই কৰি ল'ব লাগিব। তাৰ পিছত আপোনাৰ যিকোনো আৰু অন্য এটা মোবাইল নম্বৰ দিব, ইমেইল ID টো দিব। ইয়াৰ পিছত আপোনাৰ নেশ্যনেলিটিটো সিলেক্ট হৈ আছে আৰু আপুনি শাৰীৰিকভাৱে যিটো আপোনাৰ ডিটেইলছ সেইবোৰ দি দিব আৰু ইয়াত আপোনাৰ কেটেগৰীটো সিলেক্ট কৰিব লাগিব। SC ST জেনাৰেল আপোনাৰ যি হয় সেইটো কেটেগৰী আপুনি সিলেক্ট কৰি ল'ব। তাৰ পিছত আপুনি শাৰীৰিকভাৱে সক্ষম যদি তেনেহলে ইয়েস দিব আৰু নহলে নো দিব। ইয়াৰ পিছত ইয়েস দিলে আপুনি এনেকুৱা এখন খোলা খাব, ইয়াত আপুনি আপোনাৰ হিচাপত দি ল'ব। তাৰ পিছত অসমৰ আপুনি পাৰ্মানেন্ট বাসিন্দা হয় নে নহয় সেইটো ডিটেইলছটো দি দিব। দিয়াৰ পিছত ইয়াত এটা অপচন আছে যে আপুনি নন টেকনিক্যালত এপ্লাই কৰিব তেনেহলে ইয়েস দিব। ইয়েস দিয়াৰ পিছত আপোনাৰ পোষ্টসমূহ খোলা খাব আৰু ইয়াত আপুনি আপোনাৰ হিচাপত পোষ্টসমূহ সিলেক্ট কৰি ল'ব। তাৰপিছত তললৈ আহিব আৰু ইয়াত আপুনি আপোনাৰ এডুকেশ্যন ডিটেইলছসমূহ পাব। এডুকেশ্যন ডিটেইলছসমূহ আপুনি প্ৰথমতে আপোনাৰ কিমান মাৰ্ক পালে আৰু কিমানৰ ভিতৰত সকলো ডিটেইলছ দিব লাগিব। তাৰপিছত আপুনি হাই সেকেন্ডাৰী আপোনাৰ ষ্ট্ৰীমটো সিলেক্ট কৰিব আৰু ইউনিভাৰ্সিটি তথা আপোনাৰ কেতিয়া পাছ কৰিলে সকলোবোৰ ডিটেইলছ ইয়াত ফিল আপ কৰি দিব লাগিব। ইয়াত ফিল আপ কৰি দিয়াৰ পাছত আপোনাৰ ইয়াত ফুটামুটা আপোনাৰ দি দিব ইয়েসটো আৰু আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জটো আছে যেহেতুকে ইয়েস দি দিব। তাৰপিছত আপুনি আপোনাৰ ফটো সেকশনটো আহিল। এতিয়া আপুনি ফটো আৰু সিগনেচাৰটো আপলোড কৰিব লাগিব আৰু ইয়াত আপোনাৰ সাইজসমূহ দিয়া আছে, ভালদৰে চাই ল'ব আৰু ইয়াত ক্লিক হিয়াৰত ক্লিক কৰি আপুনি ফটোটো আপলোড কৰি ল'ব। তাৰ পিছত আপুনি ইয়াত যেটো সিগনেচাৰ আছে সিগনেচাৰত ক্লিক কৰি আপুনি আপোনাৰ সিগনেচাৰটো আপলোড কৰি ল'ব। তাৰ পিছত আপুনি আপোনাৰ পাছপোৰ্ট এটা থব লাগিব। পাছপোৰ্টটো আপোনাৰ 8 পৰা 12 টা ক্যাৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। তাৰ পিছত যেটো পাছপোৰ্ট হ'ব সেইটো কনফাৰ্ম পাছপোৰ্টত থৈ আপুনি ইয়াত যেটো বক্স দিয়া আছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত যেটো দিয়া আছে ফাইনেল সাবমিট তাত ক্লিক কৰি দিব। তাৰ পিছত ওকে কৰি দিব। ফাইনেল সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব আৰু ইয়াত আপুনি যেটো আপোনাৰ এপ্লিকেশন নম্বৰ সেইটো পাব আৰু ইয়াত লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এখন ইন্টাৰফেস আহিব আৰু ইয়াত আপুনি যেটো লগইন অপচন আছে লগইন অপচনত ক্লিক কৰি দিব। লগইন অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো এপ্লিকেশন নম্বৰ অথবা মোবাইল নম্বৰটো আৰু আপুনি যেটো পাছপোৰ্ট থৈছিল সেই পাছপোৰ্টটো দি আপুনি লগইন কৰি ল'ব। লগইন কৰি লোৱাৰ পিছত আপোনাৰ যেটো প্ৰফাইল সেইটো প্ৰফাইলটো আহি যাব আৰু ইয়াত আপুনি এপ্লিকেশন প্ৰিন্টত গৈ আপুনি এপ্লিকেশনখন প্ৰিন্ট কৰি সেভ কৰি ল'ব পাৰে। এনে ধৰণে আপুনি DHSৰ যেটো 191টা পোষ্ট আহিছে তাত আপুনি এপ্লাই কৰিব পাৰে। ভিডিঅটো চাই যদি ভাল পালে লাইক শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ আগলৈ চাই থাকিবৰ বাবে আপুনি যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু কিবা ক'ব থকা বা সুধিব থকা লাগিলে কমেন্ট কৰি জনাব। ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ।